এইজনী যে মোৰটো বিশ্বাসে হোৱা নাই আৰু চাওক না ইমান ধুনীয়াকৈ কলকাতা হৈছে মোৰ যে ইমান ভাল লাগিছে নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব বহুত দিনৰ পৰাই ভাবোঁ যে মই লং ভিডিঅ' এটা বনাম কলেজ গ'লেনো মই কি কৰোঁ কি নকৰোঁ তাকে দেখুৱাম কিন্তু মোৰ মোবাইলটো হাতত লৈ কথা কৈ ভিডিঅ' বনাবলৈ বহুত বেছি লাজ লাগে পাছত কেতিয়াবা ভিডিঅ' কৰিবলৈ লওঁ মানুহবোৰে এনেকৈ চাব ধৰে বাদ দে যা মই নকৰোঁ মোৰ লাজটো অকণমান বেছি খেদাব লাগিব আৰু আপোনালোকেও যদি মোৰ লং ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে মই লাজটো খেদাবলৈ চেষ্টা পূৰা কৰি দিম যি কি নহওক আজি যিহেতু মই ঘৰতে আছোঁ ভাবিলোঁ যে এটা লং ভিডিঅ' বনাই দিওঁ আৰু এতিয়া কৰিব গৈ আছোঁ মোৰ ওপৰত ৰাধা লুক কেনেকুৱা পায় আপোনালোকে জনাব বিশেষ তেনেকৈ মই ইমান বেছি একো মেকআপ নকৰোঁ যিহেতু মই চিম্পলত থাকি ভাল পাওঁ আৰু হেভি মেকআপ কৰিলে মোক ইমান ভালো নালাগে আৰু আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই এবাৰ গৈ চাবচোন তাত মই মেকআপৰ ওপৰতে ভিডিঅ' দিছিলোঁ অহাকালি যেহেতু জন্মাষ্টমী মোৰ সেই ভিডিঅ'টো কেতিয়া যায় এতিয়াও মোৰ ঠিক হোৱা নাই যেহেতু এইকেইদিন কলেজত মোৰ ৰেগুলাৰ যোৱা হৈ আছে ভিডিঅ'বোৰ এডিট কৰিবলৈহে টাইম নাপাওঁ তথাপিও যদি মোৰ দুদিনমান দেৰি হয় আপোনালোকে মোক বেয়া চেয়া নাপাব দেই আৰু মই মাক সুধিছিলোঁ আমাৰ হেনো অসমীয়া নিয়মত ভাদৰ মাহতহে কৃষ্ণ জন্মাষ্টমী হয় এতিয়াও যিহেতু ভাদৰ মাহ পৰা নাই শাওণ মাহ আৰু কেইটামান দিনহে আছে ভাদৰ মাহ পৰিবলৈ ৰ'ব মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পিছে মোৰ শ্বৰ্ট ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন আৰু কেনেকুৱা ধৰণৰ ৰেচিপি লাগে সেইটোও কমেণ্ট কৰি জনাব আৰু এটা কথা মই অন কেমেৰাত ইমান বেছি কথা ক'ব নাজানো শিকিহে আছোঁ লাহে লাহে যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই যোনটো ব্লাউজ পিন্ধিছোঁ ইমানেই বেছি গৰম যে মই ফেন নোহোৱাকৈ থাকিবই নোৱাৰিম এতিয়া মই ফেনখন দিওঁ আপোনালোকে চাওক আৰু যদি কিবা ক'বলগীয়া থাকে মই ভইচ অভাৰত কৈ দিম এতিয়া মই লগাম মই যোনটো ক্ৰীম ব্যৱহাৰ কৰি আছোঁ সেই ক্ৰীমটো আৰু ছানস্ক্ৰীমটো প্ৰথমে লগাই ল'ম আৰু গৰম দিনত ছানস্ক্ৰীমটো লগাবই লাগিব তুমি মোৰ মন জোছনা হৃদয়ৰ হাসনা এতিয়া মই আইব্ৰ দুডাল আঁকি ল'ম এনেকৈ আঁকিবলৈ মোৰ অকণমান অসুবিধা হয় মই আইনাত চাইহে আঁকিব লাগিব আৰু এয়া চাওক ধুনীয়াকৈ মই আইব্ৰ দুডাল আঁকি ল'লোঁ এতিয়া মই লগাম পেকৰ HD ফাউণ্ডেশ্যন আৰু যিহেতু বহুত বেছি গৰম পৰিছে ৱাটাৰপ্ৰুফটো লাগিবই ৱাটাৰপ্ৰুফ প্ৰাইমাৰটো ফাউণ্ডেশ্যনৰ লগত মিলাই মই মোৰ মুখত এপ্লাই কৰিম আৰু যে বটলৰ মুখৰাটো বহুত বেছি টাইট থাকে মই খুলিবই পৰা নাছিলোঁ মোৰ মুখৰ ভাঁজ দেখিতো আপোনালোকে গম পাইছে মোৰ তেনেকুৱাই হয় যিহেতু টাইটকৈ দিব লাগে নহ'লে শুকাই যায় পিছত মোৰ এনেকুৱা অৱস্থা হয় মই যে খুলিবই নোৱাৰোঁ চাওকচোন কি ধুনীয়াকৈ ফিনিচিং হৈ গৈছে কাৰণ আমি যিমান বেছি ব্লেণ্ড কৰিম সিমান বেছি আমাৰ মেকআপৰ ফিনিচিং ভাল হ'ব আৰু ফিনিচিং ভাল হ'লেহে মেকআপটো ধুনীয়া হ'ব ইয়াৰ মাজতে মই মোৰ জেতুকাখিনিও দেখুৱাই দিলোঁ লগতে অকণমান নাচিও দিলোঁ ৰাধা যিহেতু হৈছে নাচিবতো লাগিবই এতিয়া মই লগাম আই শ্বেড' মই যিখন নৰ্মেল ঘৰতে ব্যৱহাৰ কৰোঁ তাৰ পৰাই মই দুটা কালাৰ মিলাই পিনে লগাম পেকৰখন নাই লোৱা যিহেতু মই কাজল আইলাইনাৰ আইলেছ এইবোৰ একোৱে নলগাওঁ আৰু মোৰ ভালো নালাগে আজিকালি কাজল আইলাইনাৰ লগাবলৈ আইলেছটো মই নলগাওঁৱে আইলাইনাৰ আৰু কাজলো নলগাওঁ কাপোৰৰ লগত মিলাকে
আইশ্যাডোটো মই কৰি ল'লো, কেনেকুৱা লাগিছে ক'বচোন। এতিয়া লগাম ব্ৰাছাৰ, গাল দুখন পিং পিং কৰিব লাগিব যে। এই ব্ৰাছাৰেতো হাঁহিব নজনা মানুহকো হহুৱাই দিয়ে। যেতিয়া মই মেকআপ কৰিবলৈ যাওঁ কিছুমান ক্লায়েণ্টে হাঁহিব নাজানে, কওঁ যে হাঁহিব লাগিবই ব্ৰাছাৰটো, তেতিয়াহে দিবলৈ ভাল হ'ব। এতিয়া লগাম হাইলাইট। এই বস্তুটো লগাই যে মই বহুত বেছি ভাল পাওঁ। কিয় ভাল পাওঁ মই নিজে নাজানো। মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ যে হাইলাইট লগাই মই বহুত বেছি ভাল পাওঁ। চাওকচোন, এইপিনে মোৰ মেকআপ কমপ্লিট হৈ গ'ল। এতিয়া মই মেকআপটো লক কৰিবলৈ স্প্ৰেটো মাৰি দিছোঁ। পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়। এতিয়া আঁকিম মই কলকা। মই কলকা বুলিয়ে কৈছোঁ। এইটো মই কেনেকৈ বনাইছোঁ জানেনে? কলগেট, পাউডাৰ, পানী তিনিওটা বস্তু পূৰা মিক্স কৰি লৈ পিনেহে মই এই বগা ফুটটো দিছোঁ, আৰু ৰঙা ফুটটো দিছোঁ মই মোৰ ৰেড লিপষ্টিকটোৰে। আৰু চাওক ইমান ধুনীয়াকৈ দিয়া খাইছে, মোৰ যে দেখি বহুত বেছি ভাল লাগিছে। আৰু চাওক না ইমান ধুনীয়াকৈ কলকাটো হৈছে, মোৰ যে ইমান ভাল লাগিছে। যিহেতু মোৰ এই ব্লাউজটোৰ লগত মিলা তেনেকুৱা চুন্নি নাই, সেইটোৰ কাৰণে মই এই চাদৰখনেই চুন্নি নিচিনাকৈ ল'ম। চাদৰখন কেনেকুৱা লাগিছে মোৰ ফাইনেল লুকটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইজনী যে মই, মোৰতো বিশ্বাসে হোৱা নাই। এইটোৱে আছিলে মোৰ লুক। ফটো উঠিলোঁ, ভিডিঅ' কেইটামানো কৰিলোঁ। কেনেকুৱা পালে আপোনালোকে মোক জনাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম। একেবাৰে গৰমত মোৰ অৱস্থা বেয়া, ঘামি কিবা অৱস্থা হৈ গৈছোঁ। তেতিয়াহ'লে আৰু একো নকওঁ, আজিলৈ আহিছোঁ, বাই বাই।